हेलो फ्रेंड्स, आज मैं दरव एटा मधुरी पातर दरव एटा बनाम बुली भाविছোঁ। बेटार माने लेट्रिन হৈ আছে, তাৰ কাৰণে মই मधुरी पात লৈ আনিছোঁ। मधुरी पात মই হাফটা আনিছোঁ, কুমলীয়া বুঢ়া পাত হলো একো নাই, আপোনালোকৰ বুঢ়া পাত হলো আনিব পাৰে। চাই থাককচোন মই কেনেকৈ বনাম দৰৱটো। এয়া মই চাওক সসপেন এটাতে মই পানী অলপ লৈ লৈছোঁ আৰু এই পাতখিনি মই এতিয়া মিহি মিহিকৈ কাটি ল'ম। এয়া চাওক মই মধুৰী পাতখিনি কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া মই ইয়াত দি দিম পানী। মই ইয়াত 2 কাপৰ জোখত দিছোঁ আৰু এয়া হাই ফ্লেমত উতলিব দিব লাগিব অলপ দেৰি। মোৰ মধুৰী দৰৱখিনি কিমান ধুনীয়াকৈ উতলি আছে আৰু অলপ কাঢ়া হ'ব লাগিব ৰংটো, তেতিয়া ৰেডি হৈ যাব। এয়া বেটাই খাওঁ খাওঁ কৰি আছোঁ বোলে দৰৱটো বোলে। এয়া মোৰ মধুৰী দৰৱটো ৰেডি হৈ গ'ল। এনেদৰে চাকি দিব আপোনালোকে। তোমাৰ কাৰণে গৈছোঁ ৰ'বা। এয়া মই চাকি লোৱা মই চাকি লৈছিলোঁ, এইখিনি চব চাহৰ নিচিনাই ৰং জ্বলাইছে কিমান ধুনীয়াকৈ। মধুৰী দৰৱটো আপোনালোকে যেনেকৈ হ'লেও খাব পাৰে, এইটো বহুত বেমাৰৰ কাৰণে ভাল। এইটো আপোনালোকৰ স্কিনৰ কাৰণেও ভাল, পেটৰ কাৰণেও ভাল আৰু বহুত বেমাৰৰ কাৰণে ভাল। এইটো চুলিৰ কাৰণেও ভাল, আপোনালোকে যি বেমাৰৰ কাৰণেও খাব পাৰে এইটো। এতিয়া মই দেখাইছোঁ এইটো মই কেনেকৈ ইউজ কৰিম। ইয়াত মই এতিয়া মৌজোল দি দিম। মৌজোল মই ইয়াত 3 চামুচ দিছোঁ। আপোনালোকে কিমান মিঠা খায় এইটো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী খাব পাৰে। চাওক মোৰ মৌজোল দিয়াত মোৰ কালাৰটো ইমান ধুনীয়া হৈ গ'ল। এতিয়া এইটো খাব পাৰে আপোনালোকে। বহুত টেষ্টি আছে কৈ দিয়া। কেনেকুৱা লাগিছে বেটা খাই? তোমাৰ বেমাৰ ভাল হ'বলৈ কৈ দিয়া আকৌ। তোমাৰ বেমাৰ ভাল হ'ব কাৰণে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব কৈ দিয়া। সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। লাইক কৰিব। বাই বাই ফ্ৰেণ্ডছ কৈ দিয়া। বাই বাই ফ্ৰেণ্ডছ।